প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাই আছে কি ক'ব এই মুহূৰ্তত? হয়, পোনপ্ৰথমে মোৰ সাংবাদিক ভাইসকলক মই ধন্যবাদ জনাইছোঁ যেহেতু মই ৰাষ্ট্ৰীয় ওলামা কাউন্সিল দলৰ গুৰেশ্বৰ সমষ্টিৰ প্ৰাৰ্থী হয়। যেহেতু সমষ্টিও নতুন, ময়ো ক'ব গ'লে যুৱক ইয়ং ল'ৰা ওলাই আহিছোঁ। কাৰণ ওলাই আহিছোঁ আমাৰ গুৰেশ্বৰ সমষ্টিটোত উন্নয়নৰ বহুত কৰিব লগা আছে। কাৰণ যেহেতু গুৰেশ্বৰ সমষ্টিটো আগত ৰঙিয়া সমষ্টিৰ অন্তৰ্গত আছিল, কিন্তু গুৰেশ্বৰ সমষ্টিটো কিন্তু আমাৰ কোনো উন্নয়ন নহ'ল, গুৰেশ্বৰ জাগাটো উন্নয়ন নহ'ল। আজি আমাৰ গুৰেশ্বৰত যিটো সপ্তাহী বজাৰ আছে, বজাৰত চাব দোকানীবিলাকে কিবাকে কষ্ট কৰি দোকান লৈ বহে, কিন্তু কাষ্টমাৰ আহে কিন্তু যাব নোৱাৰে, এনেকুৱা পৰিস্থিতি। সেইটো লৈ কেনে যে গুৰেশ্বৰ সমষ্টিও নতুন হয়, আমি ইয়ন যুৱক ল'ৰা, আমি দুখীয়া ঘৰৰ ল'ৰা আমি ওলাই আহিছোঁ। আৰু ৰাইজে এনেকুৱাকৈ যে সঁহাৰি জনাই আছে, সেই ৰাইজসকলক যিসকলে আমাক সঁহাৰি জনাই আছে সেইসকলক শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ। যুৱ শক্তি কিন্তু মানে বহুখিনি ক্ষমতা থাকে বুলি কয় আৰু ন, ঠিক তেনে ক্ষেত্ৰত যিহেতু ৰাষ্ট্ৰীয় দল আছে, আঞ্চলিক দল আছে, তেওঁলোকে প্ৰতিনিধিত্ব কৰিব, তেনেকৈ মানে BJP আছে, UPPL আছে, BPF নাই, ঠিক তেনে ক্ষেত্ৰত ৰাষ্ট্ৰীয় দল আছে, BJP আছে, প্ৰত্যাহ্বান জনাব পাৰিব আপুনি? চাওক, যিহেতু ৰাষ্ট্ৰীয় দল বুলি কথা নাই, কাৰণ এতিয়া যুৱকসকলে চাই আমাৰ যুৱক লাগে। কাৰণ যুৱকসকলৰ যদি যুৱক এজন বিধায়ক পায়, যুৱকসকলৰ বহুত উন্নয়ন হ'ব, সেইসকল চায়। আজিকালিৰ যুৱকসকলে এই 70 বছৰীয়া 90 বছৰীয়া বৃদ্ধ মানুহ, বুঢ়া মানুহ সেইবিলাক নাচায়, সেইবিলাক ফিউজ মাল। কাৰণ যেহেতু 80 বছৰীয়া 70 বছৰীয়া মানুহ ইলেকশ্যন গ'লে সেইবিলাক আৰু কি আছে ফিউজ লাঠি লৈ ঘূৰা, মানে ইয়াতো কি কাম কৰিব, যুৱকসকলৰ কি কাম কৰিব। কিন্তু আমি যুৱক হয়, আমি ওলাই আহিছোঁ আৰু যুৱকসকলে আমাৰ লগত ওলাই আহিছে। আজি চাওক আপোনাৰ বিয়াপাৰা, কাউৰবা, গেৰুৱা, খুন্দিগড়, আচমাৰ চক, সেইবিলাক যুৱক শক্তি আছিল আমাৰ মাজত আজি যোগদান কৰিছে। আজি আমি ক'ব পাৰোঁ যে আমি গুৰেশ্বৰ সমষ্টিৰ পৰা জয় হ'ম, যে এইটো একদম 100%। চালানী মাছ আহা বুলি কৈছে যে আপোনালোকৰ হয় চাওক, আমি যেহেতু মোৰ ঘৰ যেহেতু গুৰেশ্বৰৰ লগতে মহৰিপাৰাত মোৰ ঘৰ, মোৰ নাম সুৰুজ আলী হয়, মই গুৰেশ্বৰৰ বাসিন্দা বুলি ক'লেও কোনো ভুল নহয়। কাৰণ চাওক আমাৰ গুৰেশ্বৰ সমষ্টিত চালানী মাছ এটা আছে, চাওক অন্য সমষ্টিৰ পৰা আহি পেলাই ইয়াতে প্ৰতিদ্বন্দ্বিতা কৰিব আহিছে, এই চালানী নহ'ল জানো? আপোনালোকে চাওক এজন দুখীয়া মানুহ যদি হয়, লোকেল মাছ যদি দৰকিনাও হয় 100 টকা পোৱা হ'লেও কিন্তু কিনি খায়, আৰু চালানী মাছ যদি 50 টকা পোৱা হ'লেও কিনি নাখায়। কাৰণ চালানী মাছটো আজি 2 বছৰ 3 বছৰ সেই কাৰ্টনত ৰাখোঁতেতো বাছ ওলাই গৈছে এনেই। চালানী মাছ মানুহ সহজত নাখায়, যেতিয়া লোকেল নাপায় তেতিয়াহে খায়। এতিয়া যিহেতু লোকেল আছে আৰু চালানী কিয় খাব, চালানী ভোট নিদিয়ে, চালানী আহিছে চালানী নিচিনা ভিক্টৰ দাস চালানী হয়, যিজন চালানী হয় চালানী ক'ব লাগিব। যিহেতু চালানী যদি আহে গুৰেশ্বৰ সমষ্টিত আলানী হৈ যাব, সেইটো ৰাইজে সকলোৱে সজাগ হোৱাটো দৰকাৰ। মই ৰাইজৰ পৰা যে মই দুখীয়া ঘৰৰ মই ল'ৰা, মই ওলাই আহিছোঁ। আমাৰ দলৰ যিহেতু এটা শ্লোগান আছে যে 1 টাকাৰ ৰাত চলেগা, হিন্দু মুছলিম সাথ চলেগা। আমি সকলোকে লগত লৈ মিলা প্ৰীতি ভাৱে সকলো ৰাইজক মই অনুৰোধ জনাওঁ যে সকলো দলে বলে আহি এইবাৰ গুৰেশ্বৰ সমষ্টিক মই যুৱক ইয়ং হয়, মোক এইবাৰ বিধায়ক হিচাপে মোক সহায় কৰক। মই সমষ্টিবাসীৰ প্ৰায় ঘৰে ঘৰে যাই মই যিবিলাক সমস্যা আছে যাৰ মই সুধি মই কাম কৰিম। 9 তাৰিখে এপ্ৰিল 9 তাৰিখে আপোনালোকৰ নিচিনা প্ৰতিনিধিয়ে আপোনাকো ৰাইজে গৈ পেলাই প্ৰতিবিম্বত বা প্ৰতিচ্ছবিত ভোট দিব, তেওঁলোকক সাব্যস্ত কৰিব, তেওঁলোকৰ কাৰণে কি ক'ব আপুনি? ভোট দিব ক'ব আপুনি? 9 তাৰিখে যিহেতু আমাৰ বিধানসভা ইলেকশ্যন হয়, আমাৰ ৰাইজ গুৰেশ্বৰ ৰাইজে প্ৰত্যেকটা জনগোষ্ঠীয়ে এতিয়া যিমান মিটিং ঘূৰি আছে, UPPLৰে হওক, BJPৰে হওক, অন্য দলেৰে হওক, কিন্তু 9 তাৰিখে যেতিয়া ভোট প্ৰদান কৰিব চাব 1 টকাৰ ৰাত চলেগা, হিন্দু মুছলিম সাথ চলেগা যে আমাৰ ROC দল আছে, ROC দলৰ বেটৰ ছবিত ভোট দি আমাক জয়যুক্ত কৰিব।
যোৱা টাইমত আপোনালোকৰ দিছিলে বিজেপি গভৰ্ণমেণ্টে দিছিলে 9,000 টকীয়াকৈ অৰুণোদয় দিছিলে কিন্তু লগে লগে চিলিণ্ডাৰ প্ৰব্লেম হৈ গ'ল চিলিণ্ডাৰ দাম বাঢ়ি গ'ল আৰু এইখিনি পইচাটো মানে আকৌ আদায় কৰি লৈ গ'ল বুলি কৈ আছে পাব্লিক সেইটো এতিয়া পাব্লিকে সকলোৱে গম পাইছে পাব্লিকে সকলোৱে সজাগ হৈছে যে অৰুণোদয় এইটো 9,000টো দিয়া নাই আমাৰ পৰা কলিজাটো খুলিহে নিছে কাৰণ 9,000 দি লগে লগে গেছৰ চিলিণ্ডাৰৰ দাম বাঢ়িল পেট্ৰলৰ দাম বাঢ়িল আৰু ৰাইজে গম পাই যে ইলেকশ্যন যদি এইবাৰ যাওয়ার পিছত সিলিন্ডারের দাম যে কেমন হব সেইটো আৰু ক'ব নোৱাৰি বস্তুৰ দাম যে কেমন হ'ব সেইবিলাক পাব্লিকে সকলোৱে জানে অৰুণোদয়ৰ কথা ৰাইজে এইবিলাক পাহৰি গৈছে যে এতিয়া ৰাইজে এটাই কথা আমাৰ অৰুণোদয় নালাগে বস্তুৰ দাম কম লাগে আমাৰ অৰুণোদয় নালাগে আমি সকলোৱে মিলাপ্ৰীতি থকাটো লাগে বিপিএফৰ যেটো 5টা গেৰাণ্টি আছিল চাক এইটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যেহেতু বিজেপিৰ লগত এলায়েন্স আছে বিজেপিয়ে বিপিএফক হাৱা দিছে পাম দিয়াৰ পিছত দুই এটামান আঁচনি দি মানুহক টুপ দি থৈছে সেইবিলাক মানুহ ৰাইজে এতিয়া গম পাইছে যে টুপ যে দিয়ে বিপিএফে বিজেপি এইবিলাক গম পোৱা হৈছে এইবিলাক টুপ এতিয়া কোনো পধ্যেই কামত নাখাতে বিপিএফে মুছলমানসকলক ঠগাইছে সিহঁতে যে গাদ্দাৰী কৰিছে এইটো একদম 100% কাৰণ সিহঁতে কি কৈছিল ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত কৈছিল ব্ৰিটিছৰ পৰা বিজেপি হাটাও বিটিচি বাঁচাও আৰু মুছলমানসকলক কৈছিল যে ইউপিপিএল বিজেপিৰ লগত আছে তোমালোকে আমাক বিপিএফক ভোট দিয়ে আমাৰ বিপিএফ চৰকাৰ যদি গঠন কৰিব পাৰোঁ বিটিচিত থকা মুছলমানসকলৰ মাটিৰ পট্টাৰ পৰা যিকোনো সমস্যা আছে সমস্যা সমাধান কৰিম আৰু বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম আৰু সেই বিপিএফক মাইনৰিটি মানুহ হিয়া উজাৰি দলে বলে যাই কেনে ভোট দি 28টা আসনত জয় কৰোৱাৰ পিছতো হাগ্ৰামা এনেকুৱা লুহুবিনে 28টা আসন পাৱাৰ পিছত নিজে চৰকাৰ গঠন কৰিব পাৰে নিজৰ যেটো বিটিচিৰ যেহেতু পাহাবা লগা ধন সেইটোতো পাবই তাৰ চাই তাৰ মানে বেছি লাগে যেহেতু হাগ্ৰামাৰ মাথাৰ চুলি নাই চুলি লগৰ কাৰণত বিজেপিৰ লগত যোগ লাগিছে যে বেছি পইচা হ'লে মাথাত চুলি লগাব পাৰব আৰু দামী গাড়ী কিনিব পাৰব কিন্তু মাইনৰিটিসকলে এই হাগ্ৰামাক এতিয়া উত্তৰ দিব একদম খাটাং একদম খাটাং মাইনৰিটিসকলে ৰেডি হৈ আছে যে হাগ্ৰামাক এতিয়া আহিব তাক উত্তৰ দিব 9 এপ্ৰিলত যেটো ভোটদান আছে আপোনালোকে গম পাব হাগ্ৰামাও যে এইবাৰ বিধানসভা ইলেকশ্যনত এটাও যি এমএলএ জিকাব নোৱাৰে এইটো একদম 100% হৈ গৈছে একদম জিৰো বিগ জিৰো 4 তাৰিখে বহুত আশা আপোনাৰ 4 তাৰিখেতো আশা আছে যে সকলো জনগোষ্ঠীয়ে মোক ভোট দি সহযোগিতা কৰিব আৰু সকলো জনগোষ্ঠীক লগত লৈ মিলাপ্ৰীতিভাৱে একদিন আমি সকলোৱে বহি চাহপানে হওক যি হওক খাই লৈ আমি আলোচনা কৰি আমি গুৰেশ্বৰ সমষ্টিত প্ৰত্যেকটা জনগোষ্ঠীয়ে কান্ধে কাণ মিলাই আমি কেনেকৈ চলিব পাৰিম আমি সকলো লগত লৈ আলোচনা কৰিম এই বিষয়ৰ কথা কি কয় যোৱাবাৰে যেতিয়া আছিল আপোনাৰ বিজেপি চৰকাৰটো এতিয়া আপোনাৰ মানে চেন্ট্ৰেল চৰকাৰ হয় ঠিক যেনেকৈ মানে বিপিএফ গভৰ্ণমেণ্টে কৈছিল যে আমি নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স নাথাকিম বুলি কৈছিলে ঠিক যেনেকৈ আপোনাৰ মাইনৰিটিবিলাক চবেই বেয়া পাইছিলে যে মানে বহুত হাৰাচ যে পাইছিল এভিয়েশ্যন ক্ষেত্ৰত তো ঠিক যেনেকৈ আপোনালোক মানে ৱাদা দি পেলাই ৱাদা তৰ দিয়া হিন্দী মে কৈছে না ৱাদা দিয়ে ৱাদা তৰ দিয়া তো ঠিক যেনেকৈ আপোনালোকে ছেকিউৰ্ড আছে নেকি যে পিটিচি অঞ্চলত ছেফটি আছে নেকি যে আহি থকা দিনত যদি বেছিকৈ ক'ব আপোনাক আকৌ উঠাই দিয়ে এতিয়া চাওক আমাৰ মাইনৰিটিসকল মানুহে গম পাইছেই কাৰণ বিটিচি যেহেতু আমাৰ এইবাৰ চৰকাৰ গঠন হ'ল হাগ্ৰামা মহিলাৰে কৈছিল যে বিটিচিত কোনো পধ্যেই উচ্ছেদ নহয় আৰু মাটিৰ পট্টা দিয়া হ'ব সাংবাদিক ভাইসকলে এতিয়া যদি হাগ্ৰামাক সোধে আপোনাৰ বিটিচিত উচ্ছেদ হ'ব না হাগ্ৰামা মহিলাৰে কি কৈ আছে কয় বিটিচিটো কিবা অসমৰ বাহিৰত নেকি এটা উচ্ছেদ হ'ব তে মাইনৰিটিসকলে এতিয়া বিটিচিত যে আছে এতিয়া অশান্তিত আছে ভয়ত আছে যে এইবাৰ যদি আরেকবাৰ বিজেপি চৰকাৰ হৈ যায় বিটিচিত যে উচ্ছেদ হ'ব সেইটো খাটাং আৰু বিটিচিৰ পৰা এইবাৰ বিধানসভা 15টা সমষ্টিৰ পৰা হাগ্ৰামাক বিদায় দিয়াৰ কাৰণতো যে মাইনৰিটিসকলে ৰেডি হৈ আছে সেইটো খাটাং মেছেজ কি দিব বিচাৰে লাষ্টে আপোনাক মই প্ৰশ্ন কৰিম মাইনৰিটি আপোনাৰ ইমানখিনি ইউজ মেজৰিটি আছে তো আপোনালোকে মাইনৰিটিক কি মেছেজ দিব বিচাৰে যে আপোনাৰ মেজৰিটি এফালে হৈ আছে কি মেছেজ দিব বিচাৰে চাক যেহেতু বিটিচিত আমাৰ সেকেণ্ড লাষ্টত আমাৰ মাইনৰিটিসকল আছে মই মাইনৰিটিসকলৰ যিমান ধৰ্মগুৰু আছে জোনাসকল আছে আমাৰ যুৱক ভাইসকল আছে আমাৰ মহিলাসকলক আছে সকলোকে মই আজি এটা মেছেজ দিবলৈ বিচাৰিছোঁ যদি
BTCত শান্তিত থাকিব বিচাৰিছে, BTCত ভৰিৰ তলত মাটি যদি ৰাখিব বিচাৰিছে, অতি সোনকালে যি BPF-এ BJPৰ লগত এলায়েন্স হৈছে সেই BPF-ক অতি সোনকালে হাতাও কৰি দিয়ক। BTCৰ পৰা BPF হাগ্ৰামা মহিলাৰী প্ৰতাৰণা কৰিছে যে সেই হাগ্ৰামা মহিলাৰীক অতি সোনকালে বিদায় দিয়ক, নহ'লে ভৱিষ্যতত বেয়া হ'ব। কাৰণ BPF-ৰ নেতৃত্বত যদি BJPৰ লগত যদি এলায়েন্স হৈ BJP চৰকাৰ হয়, আমাৰ BTCত থকা মুছলমানৰ যি উচ্ছেদ হ'ব সেইটো খাটাং। সেইকাৰণে মই অনুৰোধ কৰি কৈছোঁ আমাৰ মাইনৰিটিসকলক, মুছলমান ভাইসকলক যে আজিৰ মেছেজৰ দ্বাৰাতে যে আপোনালোকে সকলোৱে হুঁচিয়াৰ হৈ যাওক। কাৰণ BPF যেহেতু BJPৰ লগত আছে, আমি অলপ ভয়ত আছোঁ। আমাৰ মাটি ভৰিৰ তলৰ মাটি থাকে না নাই তাৰ কোনো গেৰাণ্টি নাই। BPF-ৰ লিডাৰ হৈ যিবিলাক মুছলমানসকল আছে সেইবিলাক লিডাৰক মই অনুৰোধ কৰি কৈছোঁ, নিজৰ স্বাৰ্থৰ কাৰণত জাতিৰ ভৰিৰ মাটিৰ তলত যাতে মাটি নাইকা নহয়। আপোনালোকে BJPৰ হৈ যাতে প্ৰচাৰ চলায়, আপোনালোকে প্ৰচাৰ চলাই থাকক, গাঁৱে ভূঞে মাইনৰিটি এলেকাক যায় সেইকাৰণে মেছেজ কৰক আমি BJPৰ লগত এলায়েন্স থাকিব পাৰোঁ, কিন্তু ভোটটো কিন্তু এইবাৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিল দলত যাতে ভোটটো দিয়ে। সেইটো আমি প্ৰত্যেকটা মাইনৰিটিসকলৰ নেতাসকল BPF-ৰে হওক UPPৰে হওক সকলোকে সতৰ্ক কৰি দিছোঁ যাতে এইবাৰ যাতে বিধানসভা সমষ্টিত কোনো আঞ্চলিকবাদী BPF দলক যাতে ভোট নিদিয়ে।